যদি এজন পিতৃৰ চাকৰি নাথাকে তেতিয়া সন্তানে এযোৰ দামী কাপোৰ পিন্ধিব নোৱাৰে। যদি পিতৃৰ চাকৰি নাথাকে তেতিয়া সন্তানে এখন বাইক চলাব নোৱাৰে বা দামী চাইকেল হওক বাইক হওক চলাব নোৱাৰে। এজনী ছোৱালীয়ে ভাল কাপোৰ এযোৰ পিন্ধিব নোৱাৰে বা ভাল মেকআপ এটা কৰিব নোৱাৰে। যদি কৰে, যদি ভাল কাপোৰ পিন্ধে, যদি চাকৰি নকৰা এজন পিতৃৰ পুত্ৰই এখন বাইক কিনে, তেতিয়া কিছুমান মানুহে ভুভুভাবা কৰে, বাপেকে চাকৰি নকৰে যেনে তেনে ফেমিলিটো চলাই আছে, কেনেকৈ ইমান দামী বাইক মাটি বাৰী বেচিছে চাগৈ। যদি ছোৱালীজনীয়ে ভাল কাপোৰ এযোৰ বাপেকে কষ্ট কৰি আনি কিনি দিয়ে, তেতিয়া ক'ব ক'ৰবাত চাগে ধনী ঘৰৰ ল'ৰা পতালে দিছে চাগৈ কিনি, সেইকাৰণেহে পিন্ধিব পাৰিছে। এনেধৰণৰ সমালোচনাৰ কিন্তু খুবেই চাকৰি নকৰা সন্তানসকলে এই সমালোচনাৰ মানে পাত্ৰ হয়। আচলতে সকলো পিতৃ মাতৃয়ে নিজৰ সন্তানক সুখত ৰাখিব পাৰে, নিজেও নিপিন্ধাকে সন্তানক পিন্ধায়। গতিকে যি টি কথা নাজানি নুশুনি এনেদৰে কিছুমান মানুহে এই শ্ৰেণীৰ মানুহক সমালোচনা কৰে। এই সমালোচনাবোৰ আচলতে বন্ধ কৰিব লাগে, কাৰণ চখ ফূৰ্তি আনন্দ সকলোৰে একেই থাকে। চাকৰি নকৰিল বুলিয়ে কোনোৱে দামী কাপোৰ দামী বাইক কিনিব নোৱাৰে, কোনো কথা নাথাকে। সকলো ভাল দৃষ্টিৰে চাবলৈ গ'লে সকলো সমান।